মানুহৰ জীৱনৰ আটাইতকৈ ডাঙৰ সমস্যা হৈছে অতি বেছি চিন্তা কৰা, অৰ্থাৎ অভাৰ থিংকিং। বহুত সময় আমি অতীতৰ ভুলবোৰ চিন্তা কৰোঁ বা ভৱিষ্যতৰ ভয় লৈ নিজকে দুখ কৰি থাকোঁ। কিন্তু বাস্তৱত এই অতি চিন্তাই আমাৰ মন শান্তি নষ্ট কৰে আৰু সুখ নষ্ট কৰে আৰু জীৱনৰ আনন্দটো হেৰুৱাই পেলায়। আজিৰ যুগত বহু মানুহে ষ্ট্ৰেছ, এনজাইটি আৰু ডিপ্ৰেশ্যনৰ এটা ডাঙৰ কাৰণ হৈছে অভাৰ থিংকিং। মানুহে ৰাতি শুব নোৱাৰে, মনটো সদায় ব্যস্ত থাকে আৰু একেটা কথাই বাৰে বাৰে মগজুত ঘূৰি থাকে। কিন্তু আপুনি জানেনে, হাজাৰ বছৰ আগতেই ভগৱান শ্ৰীকৃষ্ণই এই সমস্যাৰ সমাধান কৰি গৈছে। ভাগৱত গীতাত কৃষ্ণই মানুহৰ মন কেনেকৈ নিয়ন্ত্ৰণ কৰিব লাগে, চিন্তা কেনেকৈ কমাব লাগে আৰু শান্ত জীৱন যাপন কেনেকৈ কৰিব লাগে তাৰ স্পষ্ট উপদেশ দিছে। আজিৰ এই ভিডিঅ'টোত আমি জানিম শ্ৰীকৃষ্ণৰ মতে অভাৰ থিংকিং কেনেকৈ বন্ধ কৰিব আৰু মন কেনেকৈ নিয়ন্ত্ৰিত কৰিব। ভাগৱত গীতাত শ্ৰীকৃষ্ণই কৈছে, মানুহৰ মনেই তেওঁৰ আটাইতকৈ ডাঙৰ বন্ধু আৰু মনেই তেওঁৰ আটাইতকৈ ডাঙৰ শত্ৰু। যদি আপুনি আপোনাৰ মনটো নিয়ন্ত্ৰণ কৰিব পাৰে, তেন্তে মনটো আপোনাৰ বন্ধু হৈ পৰে। কিন্তু যদি মনটো নিয়ন্ত্ৰণৰ বাহিৰত যায়, তেন্তে সেই মনেই আপোনাৰ দুখৰ কাৰণ হৈ উঠে। মনটো অতীত আৰু ভৱিষ্যতৰ মাজত বাৰে বাৰে দৌৰি ফুৰাটোৱেই হৈছে অভাৰ থিংকিঙৰ মূল কাৰণ। শ্ৰীকৃষ্ণৰ মতে এজন বুদ্ধিমান মানুহে বৰ্তমান মুহূৰ্তত জীয়াই থাকে। যেতিয়াই আপুনি বৰ্তমানত মনোযোগ দিবলৈ আৰম্ভ কৰিব, তেতিয়াই অভাৰ থিংকিং স্বাভাৱিকভাৱে কমি যাব। ভাগৱত গীতাৰ এটা অতি জনপ্ৰিয় উপদেশ হৈছে, কৰ্ম কৰা কিন্তু ফলাফলৰ ওপৰত অধিকাৰ নাথাকে। অভাৰ থিংকিঙৰ এটা ডাঙৰ কাৰণ হৈছে কি হ'ব যদি ব্যৰ্থ হওঁ বা মানুহে কি ভাবিছে এনেধৰণৰ। এই সকলো চিন্তা মানুহক ভিতৰৰ পৰা দুৰ্বল কৰি তোলে। শ্ৰীকৃষ্ণই কৈছে, আপুনি আপোনাৰ কৰ্ম কৰক, আপোনাৰ চেষ্টা কৰক, কিন্তু ফলাফলৰ ভয় বা আশালৈ নিজকে যন্ত্ৰণা নিদিব। যেতিয়া আপুনি ফলাফলৰ চিন্তা এৰি দিব, তেতিয়া আপোনাৰ মনটো বহুত শান্তি হৈ যাব। মানুহে জীৱনত বহুত বস্তু নিয়ন্ত্ৰণ কৰিব নোৱাৰে, যেনে আনৰ মানুহৰ আচৰণ, ভাগ্য বা কিছুমান পৰিস্থিতি। কিন্তু অভাৰ থিংকিং কৰা মানুহে এই সকলো বস্তু লৈ বাৰে বাৰে চিন্তা কৰি থাকে। শ্ৰীকৃষ্ণৰ মতে বুদ্ধিমান মানুহে সেইবোৰ বিষয়ত শক্তি নষ্ট নকৰে যিবোৰ তেওঁৰ নিয়ন্ত্ৰণত নাই। আপুনি কেৱল দুটা বস্তু নিয়ন্ত্ৰণ কৰিব পাৰে, আপোনাৰ চিন্তা আৰু আপোনাৰ কৰ্ম। এই দুটা সঠিক কৰিলে জীৱন নিজেই সঠিক দিশলৈ যাব। মনটো যদি সদায় ব্যস্ত থাকে, তেন্তে অভাৰ থিংকিং বন্ধ কৰাটো কঠিন। কিন্তু ধ্যান বা মেডিটেশ্যন কৰিলে মনটো ধীৰে ধীৰে শান্ত হয়। দিনটোত যদি আপুনি 10 মিনিটৰ পৰা 15 মিনিট নীৰৱতাত বহি শ্বাস-প্ৰশ্বাসত মনোযোগ দিয়ে, তেন্তে মনটো ধীৰে ধীৰে নিয়ন্ত্ৰণত আহে। ধ্যান হৈছে একমাত্ৰ মনক পুনৰ ছেট কৰাৰ এটা উপায়। শ্ৰীকৃষ্ণই অৰ্জুনক যুদ্ধক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ শিক্ষা দিছিল। অৰ্জুনে ভয়, সন্দেহ আৰু চিন্তাত ভৰি আছিল। তেওঁ যুদ্ধ কৰিবলৈ অস্বীকাৰ কৰিছিল। তেতিয়াই কৃষ্ণই কৈছিল, তোমাৰ কৰ্তব্যৰ পৰা পলাই নাযাবা। জীৱনত বহু সময় অভাৰ থিংকিঙৰ কাৰণ হৈছে আমাৰ মনটো কৰ্মৰ পৰা পলাই যাব বিচাৰে। যেতিয়া আপুনি নিজৰ কামত সম্পূৰ্ণ মনোযোগ দিব, তেতিয়াই অভাৰ থিংকিং কৰাৰ সময় নাথাকিব। ভাগৱত গীতাৰ মতে এই পৃথিৱীৰ সকলো বস্তু অস্থায়ী, সুখ অস্থায়ী, দুখো অস্থায়ী। আজিৰ সমস্যাটো হয়তো আপোনাক খুব ডাঙৰ লাগিছে, কিন্তু কিছুমান বছৰৰ পিছত সেইটো মনতেই নাথাকিব আপোনাৰ। এই সত্যটো বুজিলে মানুহৰ মনটো বহুত শক্তিশালী হয়। শেষত কৃষ্ণই এটা ডাঙৰ শিক্ষা দিছে, সকলো চিন্তা মোক সমৰ্পণ কৰক আৰু নিৰ্ভয়ে আগবাঢ়ক। যেতিয়া মানুহে বিশ্বাস কৰে যে জীৱনত যি ঘটে তাৰ এটা গভীৰ অৰ্থ আছে, সেই তেতিয়াই ভয় আৰু চিন্তা বহুত কমি যায়। আৰু বিশ্বাসে মানুহক ভিতৰৰ পৰা শক্তি তোলে। জীৱনত অভাৰ থিংকিং বন্ধ কৰিবলৈ কোনো যাদু বা উপায় নাই, কিন্তু ভাগৱত গীতাৰ শিক্ষা অনুসৰণ কৰিলে মনটো ধীৰে ধীৰে শান্ত হয়। মনত ৰাখিব, বৰ্তমান জীয়াই থাকক, কৰ্ম কৰক, কিন্তু ফলাফলৰ ভয় নকৰিব। মনটো নিয়ন্ত্ৰণ কৰক আৰু নিজৰ জীৱনৰ ওপৰত বিশ্বাস ৰাখক। তেতিয়া আপুনি বুজিব, শান্তি বাহিৰত নহয়, শান্তি আপোনাৰ মনৰ ভিতৰতে আছে।